নমস্কাৰ, মই পূজা। মই আজি বেলেগ এটা ভিডিঅ' লৈ আপোনালোকৰ ওচৰলৈ আকৌ আহিছোঁ। আজি মই ভাত খোৱাকৈ মাহঁতৰ ঘৰলৈ যাবলৈ লৈছোঁ। মাহঁতৰ ঘৰত ভাতনো কিহেৰে খাওঁ, গৈ পেলাই কিনো কৰোঁ, তাকে আপোনালোকক অকণমান দেখুৱাই যাম। আপোনালোকে চাই যাব। এতিয়া মই যাবলৈ লৈছোঁ। ঘৰত গৈ আপোনালোকক লগ পাই আছোঁ। মই এতিয়া ঘৰ পালোহি। ঘৰ পাই চাহ তাহ খালোঁ। খাই বৈ এতিয়া এয়া পাচলি কাটি আছোঁ। এয়া কোমোৰা কাটি আছোঁ, আলু পিঁয়াজ তেনেকৈ আমি যোগাৰ কৰি দিছোঁ। দেউতাই মাংস বনাব। এইজনী আমাৰ ভাই বোৱাৰীজনী মোৰ, এইটো আমাৰ সপোন। সৰুজনী আমাৰ ঘৰত থকা কাম কৰা ছোৱালীজনী। আমি গোটেইখিনিয়ে মিলি দেউতাক যোগাৰ কৰি দিছোঁ। দেউতাই হাঁহটো গুচাই আছে ধুনীয়াকৈ। দেউতাই বনাবলৈ লৈছে। এইফালে বাতিত মছলা ৰেডি কৰি লৈছে, আলুখিনি ফ্ৰাই কৰি ল'লে। তাৰপৰা কেৰাহীখন গৰম কৰি ইয়াত তেল দি লৈছে। কেৰাহীখনৰ ওপৰত তেল দি লৈছে। তেলখিনি অকণমান গৰম হ'বলৈ দিছে। আমাৰ ঘৰত মাংস আনিলে দেউতাই বনায়। দেউতাই খুব ধুনীয়াকৈ বনায়, সেইটো কাৰণে দেউতাকে বনাবলৈ দিয়ে। মই আজি দেউতাক লগত একো কৰি দিয়া নাই আৰু। দেউতাই বনাই আছে, মই ওচৰতে ৰৈ ভিডিঅ' কৰি আছোঁ। দেউতাইনো কেনেকৈ মাংস বনায় তাকে আপোনালোকক দেখুৱাওঁ বুলি ভাবিছোঁ। দেউতাই মছলাখিনি ধুনীয়াকৈ গৰম পানী লৈ পেলাই ঘুটি লৈছে। ময়ো তেনেকৈ মাংস বনালে মছলাখিনি আগতে ৰেডি কৰি লওঁ। কেৰাহীখনৰ ওপৰতে তেলটো গৰম কৰি এতিয়া পিঁয়াজখিনি দিব আৰু দেউতাই মছলাখিনি ধুনীয়াকৈ ঘুটি লৈছে। জালুকো দি লৈছে ওপৰতে। জিৰা, ধনিয়া বা যিখিনি মছলা প্ৰয়োজন হয়, জালুক গোটেইখিনি পিচি পেলাই ধুনীয়াকৈ বাতিটোত ঘুটি লৈছে। এইফালে হাঁহ মাংসখিনি চচপেনটোত ধুনীয়াকৈ থৈ দিছে। এতিয়া তেলখিনি গৰম হোৱাত পিঁয়াজখিনি দি দিছে ওপৰতে। পিঁয়াজখিনি ধুনীয়াকৈ ভাজি ল'ব। পিঁয়াজখিনি ৰঙচুৱা হোৱালৈকে ধুনীয়াকৈ পিঁয়াজখিনি ভাজি থাকিব। তাৰ পাছতহে মছলাখিনি দিব। ধুনীয়াকৈ পিঁয়াজখিনি লৰাই আছে। ময়ো মাংস তেনেকৈয়ে বনাওঁ। মই ঘৰৰ পৰা মাৰ পৰাই শিকিলোঁ এনেকৈ ধুনীয়াকৈ মাংস বনাবলৈ। পিঁয়াজখিনি ধুনীয়াকৈ হৈয়ে আছে। অলপ পিঁয়াজৰ ধুনীয়াকৈ ৰংটো আহিছে আৰু। পিঁয়াজখিনি হৈছেগৈ আৰু। তাৰপৰা মাজে মাজে দেউতাই হেতাখনেদি লৰাই দিয়ে পিঁয়াজখিনি। ধুনীয়াকৈ লৰাই আছে। পিঁয়াজখিনি হৈছেগৈ আৰু ধুনীয়াকৈ ৰঙচুৱা হৈছে। দেউতাই এতিয়া যিখিনি মছলা ৰেডি কৰি থৈছিলে মছলাখিনি ওপৰতে দি দিছে। মছলাখিনি ধুনীয়াকৈ এতিয়া ভাজি ল'ব। এতিয়া ধুনীয়াকৈ মছলাখিনি দেউতাই হেতা দি লৰাই ধুনীয়াকৈ ভাজি ল'ব। ধুনীয়াকৈ ভাজি আছে। দেখিছেনে বাৰু আমাৰ সপোন আহি দেউতাৰ কোচত উঠিলেহি। দেউতাই মাংস বনাই থাকোঁতে তাৰপৰা সি বৰ দুষ্ট কৰি থাকে। মাজে মাজে আহি পেলাই সি বৰ কচুগুটি অকণমান। দেখিছেনে কি জঁপিয়াইছে সি, তাৰ উৎপাত দেখিছে। এইবোৰকে ঘৰত উৎপাত কৰি থাকে সি। কেমেৰাটো লোৱা দেখি সি মুখৰ আগত নাচি দেখুৱাইছে মোক। খুব ভাল পায়। মছলাই পিঁয়াজে ধুনীয়াকৈ হৈছেগৈ মছলাখিনি। এতিয়া মাংসখিনি ওপৰত দিব আৰু দেউতাই ধুনীয়াকৈ সিজি মাংসখিনিৰ ওপৰতে দেউতাই ঢালি দিলে। এতিয়া ধুনীয়াকৈ মছলাখিনিৰ লগত ধুনীয়াকৈ লৰাই দিব। ধুনীয়াকৈ হেতা দি পেলাই দেউতাই লৰাই দিছে। ধুনীয়াকৈ লৰাই দিব লাগে। এতিয়া কাটি থোৱা যিখিনি কোমোৰা আছিলে কোমোৰাখিনি মাংসৰ ওপৰতে দি দিছে। দি দিয়াৰ কোমোৰাখিনি অকণমান সিজাৰ পাছতহে আকৌ আলুখিনিৰ ওপৰতে দি দিব। কোমোৰাখিনি দিয়াৰ পাছত ধুনীয়াকৈ দেউতাই হেতা দি পেলাই লৰাই দিছে।
এতিয়া কোমোৰাখিনি ধুনীয়াকৈ সিজিছে, দেখিছেনে? হাঁহৰ মাংসৰ পৰা ইমান তেল ওলায়, ধুনীয়াকৈ তেলখিনি ওলাই পৰিছে, দেখিবলৈও ভাল লাগিছে। এতিয়া আলুখিনি ওপৰতে, যিখিনি ফ্ৰাই কৰি থৈছিলে আলু, সেইখিনি ওপৰতে দি দিছে। কোমোৰাও ধুনীয়াকৈ সিজি আহিলে, ধুনীয়াকৈ তেল ওলাই গৈছে। হাঁহৰ মাংসৰ পৰা ইমান তেল ওলাইছে, দেখিছেনে বাৰু? খাবলৈ কিন্তু খুব ধুনীয়া হ'ব। এতিয়া মাংসখিনিৰ ওপৰত গৰম পানী অকণ দিয়া হ'ল। এতিয়া মাংসখিনি হৈ গৈছে আৰু তাৰ পাছতে মই এতিয়া পনীৰ বনাবলৈ লৈছোঁ। ভণ্টি আৰু মোৰ কাৰণে, আমি দুজনীয়ে হাঁহৰ মাংস নাখাওঁ, সেইটো কাৰণে পনীৰ বনাবলৈ ৰেডি কৰিছোঁ। এতিয়া আমি পনীৰ বনাবলৈ লৈছোঁ। পনীৰখিনি সৰু সৰুকৈ কাটি ল'লোঁ। এইফালে বিলাহীখিনি পেষ্ট কৰি ল'লোঁ, পিঁয়াজখিনিও। আমি এতিয়া বস্তুখিনি যোগাৰ কৰি লৈ বনাবলৈ লৈছোঁ। এয়া কেৰাহীত তেল গৰম হৈছে, পনীৰখিনি ফ্ৰাই কৰি লোৱা হৈছে। এয়া পনীৰ তাই ফ্ৰাই কৰি আছে। আমাৰ এই জুৰিয়ে পনীৰখিনি ফ্ৰাই কৰি আছে। মোৰ ভাই বোৱাৰী, তাই বনাইছে। এতিয়া তেলখিনি গৰম হৈছে, তাই যিখিনি পিঁয়াজ পেষ্ট কৰি থৈছিলে সেই পিঁয়াজখিনি তেলত এতিয়া দি প্ৰথমে ভাজি ল'ব। এতিয়া পিঁয়াজখিনি তেলত দি দিছে। পিঁয়াজখিনি ধুনীয়াকৈ ভজা হোৱাৰ পিছত বিলাহীখিনি দিব। প্ৰথমে পিঁয়াজখিনি ভাজি ল'ব তেলত, পিঁয়াজৰ কেঁচা গোন্ধটো যাবলৈ। পিঁয়াজখিনি ভাজি হোৱাৰ পাছত তাৰ ওপৰতে বিলাহীখিনি দি দিছে তাই। বিলাহীখিনিয়ে পিঁয়াজে সৈতে আকৌ ধুনীয়াকৈ ভাজি লৈছে। ধুনীয়াকৈ সেইখিনি ভজা হৈ গ'ল। তাৰ ওপৰতে যিখিনি পনীৰ ফ্ৰাই কৰি লৈছিলে সেইখিনি ঢালি দিব। তাই বাটাৰ অকণমানো ওপৰতে দি দিছে। এতিয়া ওপৰতে ধুনীয়াকৈ ফ্ৰাই কৰি থোৱা পনীৰখিনি দি দিছে। আমাৰ পনীৰখিনি বনোৱাও হৈ গৈছেগৈ লাহে লাহে। তাই গৰম পানী অকণমান ওপৰতে দি উতলাই দিব। তাৰপিছতে পনীৰখিনি ৰেডি হ'ব আমাৰ। মই ভিডিঅ'টো আজি ইমানতে সামৰণি মাৰিলোঁ। যদি সঁচাকৈ মোৰ ভিডিঅ'টো আপোনালোকে চাই ভাল পাইছে, লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আজিলৈ আহোঁ, বাই বাই।